হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে। আজি আমি আহিছোঁ আকৌ পথাৰলৈ। আজি মোৰ ফ্ৰেণ্ড কেইজনীমান আহিছে মোৰ ঘৰত ফুৰিবলৈ। বহুত দিন নাহে, সেইবুলি আজি সিহঁতক মিছা কথা কৈ মই সিহঁতক আহিবলগীয়া কৰিছোঁ। মিছা কথা কৈ বেয়াও লাগিছে দিয়কচোন। তাৰপিছতে মই সিহঁতক চাহ পানী খুৱাই লৈ অকণমান পথাৰৰ ফালে বল ফুৰিবলৈ যাওঁ বুলি, বগৰী খুন্দি খাম বুলি ক'লে এনেকৈ লৈ আনিলোঁ লগ ধৰি ক'নে। এতিয়া আমি পূৰা একদম চবেই মিলি ক'নে বগৰী খুন্দাত লাগি গৈছোঁ। আৰু এইপিনে পূৰা আমাৰ ধুনু পোৱালিটো খুন্দি আছে। মই বেছি কাম কৰা নাই বাৰু, সিয়ে খুন্দিলে গোটেইখিনি। আমি আকৌ এইপিনে ৰীল বনাম, এতিয়া ৰীল বনোৱাত ব্যস্ত হ'ম, সেইবাবে তাক খুন্দিব গৈছোঁ। সি আকৌ ৰীল নবনায় আৰু এইফালে পূৰা গান বিচাৰি আছে ৰীল বনাবলৈ। ইমান দিনৰ মূৰত আহিছে যিহেতুকে ফটো ভিডিঅ'টো কৰিবই লাগিবই ন। আৰু এতিয়া আমি চবেই মিলি ৰীল বনাম। এয়া প্ৰেক্টিচ কৰি আছোঁ কেনেকৈ ষ্টেপবিলাক দিম। আৰু এইপিনে পূৰা এফালে বগৰী খুন্দি আছে আৰু আনফালে আমি পালা মাৰি আছোঁ, মানে ৰীল বনাম। সিহঁতে বোলে নবনায়। আৰু এইপিনে পূৰা আমাৰ হেণ্ডচামৰ অলপমান ভিডিঅ' কৰি দিলে। আৰু এইপিনে আমি ব্যস্ত হৈ আছোঁ, কিবা কিবি কথাও পাতি আছোঁ, বহুত কথা পাতিলোঁ আমি। এইপিনে আমাৰ পূৰা একদম বগৰী খুন্দি খায়েই আছে আৰু আমাৰ ৰীল বনোৱা হোৱাই নাই। আমাক মাতি আছে, তথাপিও আমি অহাই নাই। ৰ'বা এইটো কৰিলোঁ, ৰ'বা এইটো কৰিলোঁ, তাৰপিছত খাম বুলি ক'লে এনেকৈ ৰীল বনাই আছোঁ। এতিয়া ৰীল বনোৱা হৈ গ'ল, এতিয়া এজনী আহিলেই খাব, তাই ৰ'বই পৰা নাই মানে। আমিহে আহিব নিদিওঁ, তাই একদম আহি খালেই তাৰ বোলে পূৰা একদম জিভাৰ পানী পৰি গৈছে মানে। আৰু এইপিনে আমাৰ ৰীল বনোৱা হোৱাই নাই, চাওঁ বাৰু কেনেকুৱা হৈছে, এনেকৈ চাই আছোঁ। তাৰপিছতে এতিয়া খাবলৈ আহিলোঁ, এতিয়া পূৰা খাই আছোঁ আমি চবেই মিলি। আৰু এজনীতো অহাই নাই, আহিব চাব দেই তাই ওলাইকে। এয়া আহিলে, ধুনীয়া হৈছে কিন্তু, পূৰা পকাই কেঁচাই মেলি একদম খুন্দি দিছে, পূৰা একদম ধুনীয়া লাগিছে। আমাৰ বগৰী খোৱা হৈ গ'ল বাৰু, আৰু দুজনীমানৰ হোৱাই নাই। আৰু পিনে আমাৰ মানে এই বগৰী পাৰাৰ লাঠিডাল আমাৰ নহয় মানে, বেলেগ এজন মানুহে, দাদা এজনে আহি পেলাই আমাক দি থৈ গৈছিলে। আমি মানে লাঠি লগত নিয়া নাছিলোঁ, চব যোগাৰেই নিছোঁ। সেইবাবে আমাক দেখা পাই, মানে জাপ মাৰি থকা দেখা পাই তেওঁ আহি দি থৈ গৈছিলে। সেইবাবে আমি আকৌ সিপাৰলৈ দলিয়াই থৈ দিলোঁ। আৰু এইপিনে চাওকচোন, আমাৰ ধুনু আৰু আমাৰ প্ৰিয়া বাইদেউৰ খোৱাই হোৱা নাই। তাৰপিছতে আৰু এজনীয়ে ক'লে, বা তাই বোলে মোৰ লগত আকৌ ভালকৈ কেমেৰাটোত উঠে বোলে। তাৰপিছত আকৌ এইফালে আমি ৰীল বনাব গ'লোঁ। এইফালে আমাৰ মাই নাই, মানে মোৰ ভতিজী হয়, সেও গৈছে লগত। আৰু পূৰা এইপিনে আমি ৰীল বনোৱাত লাগি গ'লোঁ। ৰীল বনাবলৈ আমি প্ৰেক্টিচ কৰোঁহে কৰোঁ, তাৰপিছত আকৌ নিমিলাই হয়গৈ লাষ্টতে। আৰু এইপিনে চাওকচোন, ইহঁত দুজনীৰ খোৱাই হোৱা নাই। তাৰপিছতে এইজনীয়ে বোলে গান গায় বোলে। এইজনী আমাৰ সকলোৰে মৰমৰ ধুনু। তাইৰ আচল নামটো হ'ল কনকলতা, আমি মৰমটো চবেই ধুনুৱে বুলি মাতোঁ। তাই হেনো কনকলতা বুলি মাতিলে ভাল নাপায়। তাৰপিছতে আমি খোৱা লোৱা হোৱাৰ পিছত এইপিনে আকৌ ধুই লৈ মেলি আমি ঘৰলৈ যাওঁ বুলি ক'লে দেৰি হ'ল দিয়কচোন, 2টা বাজিলে গ'ল। আৰু এইপিনে আমাৰ হোৱাই নাছিলে ফটো তোলা। তাৰপিছতে আমি এতিয়া ঘৰলৈ যাওঁগৈ। আৰু এইপিনে বোলে পূৰা গান গাই বোলে আমি পূৰা জমনি কৰি কৰি মানে হাঁহি হাঁহি পেট বিষাই গৈছে। হাই গাইজ, হাই। বগৰী খাব আহিছিলোঁ, খোৱা লোৱা হৈ গ'ল। আমি এতিয়া ঘৰা ঘৰি যাব লাগে। ভাত পানী খোৱাই নাই, 2টা বাজি পাৰ হ'ল। নাজানো আৰু কি খাব পাম। গাহৰি বোলে আনবা দিছিল, নাপালা। মাছ আছে, ছাগলী মাংস আছে, মাছ আছে, মাংস আছে, ব্ৰইলাৰ মাংস আকৌ মাছ মাছ। What is you? I am man বুলি নহয়, you man. Man নহয়, you man. কাষ্টন কৰি নহয়, কেনেকৈ নালাগে। কিবা কৈ থাকি
তাৰপিছত আমি সকলোৱে ঘৰলৈ বুলি আহিলোঁ আৰু ভাত খাব দেৰিও হৈ গ'ল, যিহেতু সেইবুলি ইহঁতক লৈ আনিলোঁ। তাৰপিছত এইফালে মই কাঁহী বাচন অলপমান আছিলে ধুই ল'লোঁ। এতিয়া মই ভাত বাঢ়িব লৈছোঁ সিহঁতৰ কাৰণে, আৰু এইপিনে আমাৰ দেউতাই সকলোখিনি মোক বনাই দিলে। মই অকল চাহখিনি খুৱাইয়ে সিহঁতক পথাৰলৈ ফুৰাব লৈ গৈছিলোঁ। তাৰপিছত ইপিনে দেউতাইতো সকলোখিনি যোগাৰ কৰিয়ে থৈছে, এতিয়া মই অকল বাঢ়ি পেলাই দিবহে লাগে। সাজি পেলাই ধুনীয়াকৈ এইপিনে মই সাজি আছোঁ। তাৰপিছতে এতিয়া ইহঁতক ভাত খাবলৈ মাতিম। তাৰপিছত ইহঁতক ভাত খাবলৈ দিলোঁ। মই পিছত খাম বুলি কয়, সিহঁত নেৰে, মোকো লগত খাবলৈ দিয়ে। তাৰপিছতে দেউতাই বনাইছে যিহেতুকে সকলোখিনি, মইতো দেউতাক ৰখিবই লাগিব। তাৰপিছতে ইহঁতক অকণমান বহিবলৈ কৈ মই ভাতকেইটা খাই আহিলোঁ। আৰু এইপিনে চাওঁ আমাৰ ভতিজাজনীক লৈ আছে। সিহঁত এটাই দুখ পালে মই মিছা কোৱাৰ কাৰণে, কিন্তু ভালো লাগে দিয়কচোন এনেকৈ লগ বন্ধু, আৰু সিহঁত নাহে না, সেইকাৰণে মই মিছা ক'বলগীয়া হ'ল, নহ'লে নাহে সিহঁতে। ভাত পানী খাই হোৱাৰ পিছত আইতা খুৰীমাও আহিলে, আৰু এইপিনে ইহঁতে কি আনিছে চাওকচোন আমাৰ মাইনাজনীৰ কাৰণে। এইপিনে কাপোৰ ধোৱা এটা এই বাস্কেট আনিছে, তাৰপিছতে এজনীয়ে চোলা আনিছে আৰু এজনীও চোলাই আনিছে। ভাল লাগিছে কিন্তু দেই, মোৰ ফেভৰেট কালাৰ হয় পিংক কালাৰ। চাওক না কি ধুনীয়া মৰম লগাকৈ এটা পুতলাও লাগি আছে। তাৰপিছতে ইহঁতক বিদায় দিবৰ সময় হ'ল, মনটো দুখো লাগিছে ভালো লাগিছে। আজিলৈ আহিছোঁ দিয়ক, লগ পাম নেক্সট ব্লগত, বাই বাই।